নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল। মই মানে এটা কথা কওঁ বুলি আহিছিলোঁ। মোৰ পৰিয়ালৰ কোনোবাই কৈছে তই ভিডিঅ' বনাও, তোৰ মাতটোও ভাল নহয়, তোৰ সুৰো নাই, তই কথা ক'বলৈও নাজানো, এনেকৈ কৈছে। এতিয়া চাওক, মই এতিয়া কথা ক'বও নাজানো, মোৰ সুৰো নাই, মোৰ মাতো বেয়া। এতিয়া মোক ভগৱানে তেনেকুৱাই দিছে। এতিয়া মই পুতুককৈতো মাতটো বদলাই দিব নোৱাৰোঁ বা সুৰ লগাব নোৱাৰোঁ। মোৰ যেনেকুৱা সুৰ মই তেনেকুৱাই, মই যেনেকুৱা মানুহ তেনেকুৱাই। মোৰ হাজবেণ্ডে মই যেনেকুৱা মানুহ তেনেকৈয়ে মোক পচন্দ কৰিছে। এইবিলাক মোৰ একো আপত্তি নাই, মোৰো আপত্তি নাই, মোৰ হাজবেণ্ডৰো আপত্তি নাই। কিন্তু মানে কৈছে মাতটো বেয়া, তই ভিডিঅ' নবনাই। এই আইতাৰ যে ভিডিঅ' বনাইছিলোঁ, আইতাক মানে ভিডিঅ' বনাইছোঁ, কোৱা নাই মই ভিডিঅ'বিলাক ব্লগত দিম বুলি। কিন্তু আইতাই যিখিনি মোক কৈ আছে, বুঢ়ী মানুহ বয়স হৈছে, মনৰ কথা কয় মোক। আইতাৰ বেমাৰো হৈ থাকে, মই ডাঙৰ নাতিনে যা মোক বহুত মৰম কৰিছিলে। পিছত একদম নিজে মোৰ কাপোৰ কানি ধুই দিছে, নিজে নেখাই মোক খুৱাইছে। এতিয়া মই পুতুককৈ আইতাক বেয়া পাব নোৱাৰোঁ। মই যদি যাওঁ, আইতাই যি ভাল পায় মই তাকেই লৈ যাওঁ। আৰু মা এনেকুৱা আইতাৰ কাৰণে কান্দি কাটি মৰি যাব। অকণমান বেমাৰ হ'লে মোক ফোন কৰিব, আৰু এজনী ভণ্টি আছে তাইকো ফোন কৰিব, লৈ যায়হি চিলাইন টিলাইন দি। মানে তাৰপিছত আইতাই মানে কিছুমান কথা কৈ আছে, দুখৰ কথাবিলাক। সিহঁতৰ এতিয়া কাৰোবাৰ শুনিব টাইম নাই। মই এতিয়া যাওঁ ইমান দূৰৰ পৰা, মোক কয় মনৰ কথাবিলাক, মই মানে শুনি আছোঁ। এইবিলাক মানে কি মই ভিডিঅ' বনাইছোঁ। তেতিয়া মোক কোনোবাই কৈছে, তইনো এনে কিয় ভিডিঅ' কৰি থাকিব লাগে, তোৰ মাতো বেয়া, সুৰো নেজানো, কথা ক'বলৈ নেজানো, এনেকৈ বুলি কৈছে। মই কৈছোঁ চা, মোৰ মাতেই তেনেকুৱা, মোৰ কথা তেনেকুৱা, মোৰ সুৰ তেনেকুৱা, মইতো এতিয়া বদলি কৰি দিব নোৱাৰোঁ। মোক এতিয়া ভগৱানে তেনেকৈয়ে দিছে মোৰ মাতটো। পুতুককৈতো মই এতিয়া মানুহৰ এটা কথা সুৰ যেনেকৈ লগাই তেনেকৈতো মই সুৰ লগাই ক'বই নাজানো। যেনেকুৱা সুৰ, যেনেকুৱা মাত, যেনেকুৱা কথা তেনেকৈয়ে কওঁ মই। তাৰপিছত সেইটো আৰু শ্ৰাদ্ধত গৈছিলোঁ। আমাৰ গাঁৱৰে হয় মানুহজন ছাৰ আছিলে। মানে আমাক যেতিয়া এল পি স্কুলত গাঁৱত আমি পঢ়িছিলোঁ, এল পি স্কুলখনতো গাঁৱতে থাকে। গাঁৱত যেতিয়া পঢ়িছিলোঁ তেতিয়া ছাৰজনে মানে পঢ়াইছে, গাঁৱৰে হয়। খোজকাঢ়ি আহিব, পিছত ৰেজিষ্টাৰ কৰা বহীখন ছাইডতে লৈ পেলাই আহিব। কেতিয়াবা চাইকেল মাৰি আহে, আহিলেনে এনেকৈ চাই থাকোঁ। পিছত সেই ছাৰজন ঢুকাই থাকিলে। ছাৰজন যেতিয়া ঢুকাইছে, ছাৰৰ মানে বহুত ছাৰবিলাকে মানে ছাৰৰ এটা পাৰ্টি আহিছে। তাত মাইকী মানুহো আছে, মতা মানুহো ছাৰ আছে। তাৰে এজন মোৰ ছাৰ আহিছিলে MV স্কুলৰ, আৰু দুজন আহিছে, এজন কাকতি ছাৰ আৰু এজন তাৰ ঘৈণীয়েক, ৱাইফজনীও যে আমাকেই পঢ়াইছিলে। পিছত সত্য ছাৰ যিজন মানে বিজ্ঞানৰ আছিলে। আমাৰ ফালে এখন খিৰিকী আছিলে, যেতিয়া 7ত আছিলোঁ, 7, 6ত মানে ৰাস্তাৰ ফালে খিৰিকী এখন আছিলে। দুটা ৰুমত খিৰিকী পেলাইদি চাই থাকোঁ। 6তো চাই আছোঁ, 7তো চাওঁ ছাৰজন আহিছে নে আহা। মানে বহুত দূৰৰ পৰা আহেতো, চাইকেল মাৰি আহে। বাইক চাইক এতিয়াও নাই চাগে, এতিয়া লৈছে নে ল'লে ক'ব নোৱাৰোঁ, কিন্তু নায়েই চাগে। চাইকেল মাৰিয়ে আহে দূৰৰ পৰা, য'তেই হওক চাইকেল মাৰি আহে। তাৰপিছত চাইকেল মাৰি আহিব। আমাৰ এখন ব্ৰিজ আছিলে, গাৰোগাঁও দলং বুলি কয় এখন, ব্ৰিজখনত চাই থাকোঁ আহিছে নে অহা নাই। তাৰপিছত আৰু যেতিয়া আহিব তেতিয়া কিয় যে আহিলে ছাৰজন, আজি নাহাহেঁতেনেই ভাল আছিলে, এনেকৈ বুলি ভাবোঁ আৰু। মানে কি মই শ্ৰাদ্ধত দেখিছিলোঁ যে ছাৰজন অতীত হৈ গ'ল। এতিয়া সেইবিলাক কথা, অতীতটো পাহৰিব পাৰে জানো? কেতিয়াবাতো নোৱাৰে অতীতক পাহৰিবলৈ। অতীতৰ লগতেই জীয়াই থাকিব লাগিব। অতীতটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ। মোৰ লগত যি ঘটিছে বা মোৰ যি হৈছে, এইবিলাকতো পাহৰিব লাগিব। ছাৰজনক দেখি পেলাই সেই 5, 6, 7ৰ কথাবিলাক মনত পৰি গ'ল। ছাৰজন সেই একেই হৈ আছে। মোক ভালকৈ চিনি পোৱা নাই, কিন্তু মইতো চিনি পাইছোঁ। মই কৈছোঁ ছাৰ আহিছে? অঁ আহিছোঁ, তোমাৰ ভালনে? এনেকৈ সুধিলে। যেনেকুৱা ছাৰ, হাতকেইটা অকণমান কিবা এনেকৈ টাইপৰ ল'লে, ইয়াতে চূণ লাগি থাকে, চাদা খাই যে এই জেগাটো চূণ লাগি থাকে এনেকৈ। তাৰপিছত সিদিনাখন দেখিছোঁ এই হাতটোতে ইয়াতো চূণেই লাগি আছে, হাতকেইটা সেই এনেকৈয়ে আছে, আৰু এই জেগাটোতে চূণ লাগি থাকে, আৰু এই জেগাটোত লাগি থাকে। এইটো জেগাত অকণ কম লাগে, এইটোত বেছি চূণ লাগি থাকে। তাৰপিছত মই হাতকেইটা চাইছোঁ যে ইয়াতে চূণেই লাগি আছে। মই ভাবিছোঁ চূণ লাগিয়েই আছে ছাৰৰ। MV স্কুলত যেনেকৈ দেখিছিলোঁ হাতত চূণ লাগি থকা, এতিয়াও চূণেই লাগি আছে। পিছত মাতিলোঁ, কথা বতৰা পাতিলোঁ। মইতো গুচি আহিলোঁ। তাৰপিছত আৰু এটা আছিলে, মানে কি মই মানে কি অংকত আৰু ইংৰাজীত ইমান ভাল নহয়। মানে কি এনেই আৰু পঢ়িব লাগে, পঢ়িলোঁ। এনেকুৱা মানে আৰু ধৰ পঢ়ি শুনি যে কিবা এটা চাকৰি কৰিম, এনেকুৱা মানে মনৰ ভাৱ নাছিলে। মোৰ মনৰ ভাৱ আছিলে 2006 চন আৰু 2005 এনেকুৱা জানমণি জোনবাই ওলাইছিলে নহয়, গায়ত্ৰী মহন্ত
নয়ন নীলিম নেকি, নয়ন নীলিমৰ এটা এলবাম ওলাইছিলে যে, তেতিয়া মই হাইস্কুল পঢ়ি আছিলোঁ, 8, 9 এনেকুৱাত হ'ম, 8, 9তে হ'ম। তাত পঢ়ি থাকোঁতে মানে আইনাৰ ওচৰত গৈ পেলাই এই যে গায়ত্ৰী মহন্তৰ যে দুকচাকৈ এনেকৈ চুলি বন্ধা চিলে আছে হেৰি এলবামটো, আৰু মই মানে খালি চাওঁ মই যদি পোৱাহেঁতেন এনেকুৱা এখন কৰিবলৈ, আৰু এনেকুৱা যদি এলবাম এটাত চান্স পোৱা হ'লে কৰিলোঁ হয়। দুকচাকৈ এনেকৈ চুলি কচা হেৰি কৰি দুকচা বেনি কাটি পেলাই আইনা চাই থাকোঁ। মায়ে কয় কি হ'ল, তই পাগলী হ'লি নেকি? এনেকৈ মায়ে কয়। মই কৈছোঁ মোৰ মাক কওঁ আৰু মনৰ কথা, মই কৈছোঁ মা মোৰ বহুত এনেকুৱা এলবাম কৰিবলৈ মনত, মোৰ মানে আশা আছে, মোৰ মনত আছে। মায়ে কয় কি সেই আমাৰ নিচিনা মানুহৰ এইবিলাক পূৰ নহয়, কাৰণ এইবিলাক হাতত চিনাকি মানুহ লাগে এনেকৈ কৈছে। আমাৰতো চিনাকি মানুহো নাই। তাৰপিছত আৰু মই চতিয়াত গ'লোঁ। চতিয়াত মোৰ দেউতাৰ ঘৰ, চতিয়াত মা চাইডৰ হয়, দেউতা চতিয়াৰ। তাৰপিছত চতিয়াত গ'লোঁ। চতিয়াত থাকোঁতে 2008 চনত মই চতিয়াত গ'লোঁ। যাওঁতে মানে মোৰ মনৰ কথাটো মই ক'লোঁ আৰু যে মই যদি এনেকুৱা কেছেট এটাত যদি এলবাম এটাত পোৱাহেঁতেন এনেকৈ বুলি কৈছিলোঁ। মোৰ এটা দাদা আছিলে, তাৰ ৰূপম দাদা নাম, আৰু মাজনী বা, দুয়োটাই মোক কি কৰিছে, ব'ল তোক আজি হেৰি জামুগুৰিত আনিম। জামুগুৰি নেতা হেৰি গান্ধী ভৱন আছিলে নেকি, ময়ো পাহৰিলোঁ। গান্ধী ভৱনেই আছিলে, গান্ধী ভৱনত তোক লৈ আনিম। তাৰপিছত আনোতে বিহু অকণমান শিকালে, বিহু চিহু শিকিলে। আহিলোঁ মই দুবাৰ তেতিয়া গায়ত্ৰী মহন্তৰ ভিনীহে কয়, নিৰঞ্জন গোস্বামীয়ে কৈছে তোমাক হেৰি এলবাম এটাত দিম ছাৰ। মই কৈছোঁ হ'ব, মোক মেইন পাৰ্ট নালাগে, মই মেইন পাৰ্টটো মই ল'ব বিচৰা নাই, কাৰণ মই নতুনকৈ সোমাম, মই নতুন মেইন পাৰ্টটো মোক নালাগে। মোক থাৰ্ড এনেই মানে কেছেটত খালি মই ওলাম আৰু হেৰি মোক ছাইড পাৰ্ট দিলেও হ'ব। তাৰপিছত কৈছে হ'ব এনেকৈ। তাৰপিছত মোৰ মানে খুৰাজনে কয় কি নালাগে, তই চিনেমা কৰিবলৈ, তই এলবাম কৰিবলৈ নালাগে, তই পঢ়ি পেলাই তই এনেকুৱা কৰিব লাগিব, তেনেকুৱা কৰিব, তই এলবাম কৰিবলৈ আহিছ। খুৰাই মোক গালি দিলে। মোক কৈছে যা, তোৰ পাপায়ে মায়ে দিয়ে নেকি? তাৰপিছত মই কৈছোঁ মা, মই এতিয়া খুৰাৰ মুখত একো ক'বও নোৱাৰোঁ, খুৰাক মুখে উত্তৰো দিব নোৱাৰোঁ। খুৰাক আকৌ ভয়ো লাগিছে, ভয় কৰাতকৈ মানে এটা সন্মানো আছে খুৰাৰ লগত, যে মই উত্তৰ দিম, বা খুৰাই যদি মানা কৰিছে মই তাৰ বিৰোধী গৈ পেলাই যে কিবা এটা কাম কৰি বেয়া পোৱা কামটো কৰিম, মই সেইকাৰণে মানে তাৰপিছত কৈছোঁ মাহঁতে দিব। মই মানে বেলেগৰ আগত ক'লোঁ, যিজনী মাজনী বা তাইক ক'লোঁ মোক দিব নেকি মাহঁতে দিব চাগে। মাজনী বাই কৈছে একো নহয়, তই কৰ, হেৰি তোৰ যদি চান্সটো পাইছ তই কৰ। তাৰপিছত ঘৰলৈ আহিলোঁ। ঘৰত আহোঁতে মোক খুৰাই কৈছে দাদা আৰু নবৌ, ছোৱালীয়ে এনেকুৱা কৰিব খুজিছে, একেবাৰে নিদিবি কৰিবলৈ, নালাগে কৰিবলৈ, তাই পঢ়ক এনেকৈ কৈছে। তাৰপিছত আৰু মায়ে কৈছে তাৰ পঢ়া শুনাৰ প্ৰতি ইমান মনেই নাই, খালি ধৰ এনেকুৱাই কিবা এটা কৰিম, দিনে ৰাতিয়ে আইনাখনৰ ফালে চাই থাকে, নাচি থাকে, গাই থাকে, তাৰ কৰিব ইচ্ছা আছে তাকে কৰক দে এনেকৈ ক'লে। তাই সেয়াই আৰু পিছত মাহঁতেতো কৰিব কৈছিলে, ছাপৰ্ট দিছিলে, পিছত এই খুৰাহঁতে নিদিলে। ময়ো আহিলোঁ। অহাৰ পিছত আৰু মনৰ আশা আৰু মনতে এনেকৈ দবি থাকিলে আৰু এতিয়াতো আৰু বিয়া হয়তো আৰু একোৱেই নাই। মই এনেকৈ এতিয়া কৈছিলোঁ যে ভিডিঅ' এটাত হাজবেণ্ডৰ পৰা যে মই পইচা চুৰ কৰোঁ, পইচা কিমান চুৰ কৰিম কওকচোন। আজি মই চুৰ কৰিছোঁ, কালি আজি কৰিব পাৰিছোঁ, কালিও কাৰণে মই হাজবেণ্ডৰ পৰা মই কৰিছোঁ, বেলেগৰ পৰা কৰা নাই। তথাপিও ভালো নালাগে, মৰমো লাগে যে সদায় পইচাবিলাক মাৰি থাকোঁ। এই যে মোবাইলটোও মোক কিনি নিদিয়ে। মই তাৰপৰা যে পইচা মাৰি দিছিলোঁ যে, সেয়া পইচা দি পেলাই মই জমা কৰি 2019 চনত ফাৰ্ষ্টতেই 2018 চনৰ নৱেম্বৰ মানত মই মোবাইল এটা ল'লোঁ। লৈ পেলাই ভাবিছোঁ মোৰ মনত যদি মোৰ আছে কিবা এটা, ধৰ মই নাচি ভাল পাওঁ বা হেৰি গান গাই ভাল নাপাওঁ বাৰু, নাচি গান গাওঁ, সেইকাৰণে মই ৰিলচ বনাওঁতেও মানুহে ইমান ছাপৰ্ট কৰা নাই। আৰু তাৰপিছত ভাবিছোঁ নাই হেৰি কি নাম কয়, বেলেগৰ ব্লগবিলাক চাই থাকোঁ, নিজেও এটা দুটা বনাই চাওঁচোন, বনালোঁ। সেয়ে চাগে যেনেকৈ মোক কৈছে তোৰ সুৰো ভাল নহয়, তই কথা ক'বলৈ নাজান, তই তোৰ মাতো ভাল নহয়, সেইকাৰণে চাগে পচন্দো নকৰে কোনো, হয়েই চাগে। ভাবিছোঁ নবনাওঁ আৰু তেতিয়া কোনোৱে যদি পচন্দে নকৰে আৰু এনে বনাইতো লাভ নাই। আৰু মোৰ এটা ভিডিঅ' যদি দিওঁ আজি নাযায়, কালিৰ পৰা মই চেষ্টা কৰি আছোঁ ভিডিঅ'টো মানে এৰিম বুলি, শ্বেয়াৰ কৰিম বুলি, ভিডিঅ'টো নাযায়, 2-3 দিন লাগি যায়। নেটবিলাকতো গৈয়ে থাকে। আৰু অকণমান কি ভাবিছোঁ
কিবা এটাতো কৰিব নোৱাৰিলোঁ, মনৰ আশাটো মনতেই থাকিলে। হাজবেণ্ডেতো নিদিয়ে, এইবিলাকত ছাপোৰ্টেই নকৰে। আৰু কিবা এটা ধৰ মই বিজনেছ এটা খুলিলোঁ, সেইফালেও ছাপোৰ্ট নকৰে। মোৰ মানে বিশেষকৈ মোৰ মাহঁতক অকণমান সহায় কৰিব পৰা হ'লে বেছি ভাল লাগিলে হয় আৰু সেইটো বুলি ভাবোঁ। সেইকাৰণে ভাবিছোঁ মানুহে যেতিয়া ব্লগত পইচা পায়েই বা ইনকাম কৰিবই পাৰে, ময়ো কৰিলোঁ হয়, কিন্তু এতিয়াতো নহ'ব। এতিয়াতো হোৱাই নাই। যিটো মনৰ আশা ভাবিছিলোঁ, দুটা এতিয়া ভাবিলোঁ, দুটাও চেছ। এটা মই ধৰ এলবাম কৰিম বুলি ভাবিছিলোঁ, আৰু এটা এইটো যিটো মই এতিয়া ব্লগ বনাওঁ, অকণমান কিবা পইচা পাতি পাম চাগে, মই মাহঁতক কিবা এটা সহায় কৰিব পাৰিম। হাজবেণ্ডৰ পৰা পইচা কিমাননো খুজি থাকিম, কিমাননো মই হাজবেণ্ডৰ পৰা পকেট মাৰি পেলাই মাহঁতক দিম কওকচোন। সেইকাৰণে ভাবিছিলোঁ নিজে কিবা এটা কৰি পেলাই যাতে হাজবেণ্ডে ক'ব নোৱাৰা কিবা এটা দিম বুলি ভাবিছিলোঁ। মানে ডাঙৰ ভুল হ'ল আৰু ইমানেই আৰু কি ক'ম ন। মোৰ মনৰ আশা বহুত দিনৰ পৰা কম বুলি ভাবি আছিলোঁ, আজি ক'লোঁ আৰু। ভাল পালে লাইক কমেণ্ট এটা দিব, মোৰ কথাবিলাক যদি ভাল লাগে।